Hi, good morning guys. কি খবৰ আপোনালোকৰ নিশ্চয় ভাল মোৰো খবৰ ভাল গতিকে মোৰ আৰকে অসমীয়া ব্লগ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাই আৰম্ভ কৰিবলৈ ওলাইছো এটি নতুন ভিডিঅ' গতিকে ভিডিঅ' কি বনাম ঘৰৰ পৰা যেতিয়া ছুটি কাটি আহিছো ছুটি কাটি অহাৰ পিছত কোনো ভিডিঅ' বনোৱা হোৱা নাই কাৰণ কিয় ইয়াতে আমাৰ কেম্পৰ ভিতৰত ভিডিঅ' বনোৱাটো মানা আছে গতিকে সেইকাৰণে ভিডিঅ' বনোৱা হোৱা নাই গতিকে মই এতিয়া বাহিৰত ব্লগ বনাব নোৱাৰিম সেইকাৰণে ইয়াতে কিবা কিবি খানা বনাম গতিকে এইবিলাক ৰেচিপি ভিডিঅ' বনাম গতিকে এইবিলাক ভিডিঅ' আপোনালোকলৈ আগবঢ়াম আপোনালোকে চাব চাই কিনে ভাল লাগিলে শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ গতিকে কি কৰিম আৰু ইমান ডাঙৰ কোৱাৰ্টাৰটোত মই অকলে থাকোঁ এয়া চাওক কি কৰিম আৰু এইখন মাৰ বিছনা আছিলে ইয়াতে মা থকা আছিলে ইয়াত মা থকা আছিলে এতিয়া মা নাই মা ঘৰত থাকিলে গতিকে মাৰ বিছনাখনত কি কৰিম আৰু এয়া এইখন এখন বিছনা এইখনত মা আছিলে এইখনত এই তাত মোৰ টিভি ৰুমত আছিলে মোৰ মানুহজনী আছিলে ন দুখন বিছনা লগাই কিনে তাত ডাঙৰ কৰি মানুহজনী আৰু মই আছিলোঁ গতিকে এতিয়া মানুহজনীও নাই ঘৰত থাকি আহিলে মাৰ লগত সেইকাৰণে কি কৰিলোঁ সেইখন বিছনা তাৰ পৰা উঠাই আনি কিনে এইখনৰ ওপৰত থৈ দিলোঁ আৰু ইয়াৰ ওপৰত মোৰ বাকচবিলাক এই বেগবিলাক এনেকৈ ৰাখি থৈ দিলোঁ কি কৰিম আৰু সব খালী হৈ গ'ল ইয়াতে এইটো আলমাৰি এইটো মাৰ কাপোৰ কানি আছিলে এতিয়া মাৰ কাপোৰ কানি নাই কাৰণে এতিয়া মোৰে কাপোৰ কানি থৈ দিলোঁ ইয়াতে মোৰ বডি লগোৱা আছে এয়া কম্বলখন মাৰ ইয়াতে থৈ দিছোঁ এইবিলাক কিবা কিবি বস্তু ভৰাই থোৱা আছে আৰু কি ক'ম আৰু এইখন মাৰ থাপনা আছিলে এই থাপনাখনত মাই ৰাতিপুৱাই সন্ধিয়াই দুয়ো টাইম চাকি বন্তি জ্বলাইছিলে এতিয়া মা নাই এতিয়া গতিকে ময়ে কৰিব লাগে মই বাৰু ৰাতিপুৱা কৰিব নোৱাৰোঁ সন্ধিয়াই এটা টাইমত চাকি ঘৰ জ্বলাওঁ এয়া এইটো আছিলে মোৰ ৰুম ইয়াতে আছিলে সেইখন বিছনা ইয়াৰ পৰা উঠাই নিকে তাত থৈ দিলোঁ এতিয়া একো দুখনৰ প্ৰয়োজন নাই থকা মানুহে নাই মই অকলে যেতিয়া আৰু হৈ যায় কেতিয়াবা ইয়াতে থাকোঁ কেতিয়াবা আগফালৰ ৰুমৰ সেইখন বিছনাত থাকোঁ এইটো আলমাৰি এইখন কম্বল ডাঙৰ কম্বলখন লেতেৰা হৈ যাব বুলি এটা আলমাৰীৰ ভিতৰত থৈ দিছোঁ এইখন বেডশ্বীটখন ইমান ধূলি হৈ আছিলে মই ছুটি যোৱাৰ সময়ত ছুটি কাটি আহিলোঁ আহি কিনে ধুই পখালি ইয়াতে সোমাই থৈ দিলোঁ এইবিলাক কিবা কিবি বস্তু ৰখা আছে এইটো মোৰ মানুহজনীৰ ATM ইয়াতে কিবা কিবি বস্তু থোৱা আছে এয়া আৰু এই দুটা বস্তু আছে এইটো টেকেলি এইটো এটা টেকেলি এইটো মানুহজনীৰ ইয়াতে খুচুৰা পইচা জমা কৰে এইটো মোৰ সৰুটো মোৰ এইটোত মই খুচুৰা পইচা জমা কৰোঁ এয়াই আৰু মানুহজনী গ'ল কিন্তু মানুহজনী কিবা কিবি বস্তু থাকি গ'ল ইয়াতে আহিব আৰু কেইদিনমান পিছত এটা বিশেষ কাৰণত ঘৰত থাকিব লগা হ'ল এয়া চাওক এইটো এটা কুলাৰ কি কৰিম আৰু মোৰ এজনে মানুহ ইমান ডাঙৰ কুলাৰৰ প্ৰয়োজন নাই ওপৰত ফেন চলিয়ে আছে এইটো টিভি এই জুবিন দাৰ প্ৰগ্ৰেম চব দেখাই আছে ইয়াতে বিহু ফাংচন এই জুবিন দাই গান গাই আছে চাওক গতিকে এইবাৰ আহক আমি লেট্ৰিন বাথৰুমত চাওঁ এইটো লেট্ৰিন ভিতৰত বাৰু দৰ্জাখন খুলি নেদেখুৱাওঁ এইটো বাথৰুম গা ধোৱা আৰু ইয়াতে মুখ হাত ধোৱা ব্ৰাছ কৰা দাড়ি বনোৱা কিবা কিবি এইটো পাকঘৰ হয় গতিকে মানুহজনী নাই আৰু চব বস্তুবিলাক চেডেলি হৈ আছে মই কি কৰিম আৰু ডিউটি যাব লাগে ডিউটিৰ পৰা আহি আৰু এইবিলাক কিবা কৰিব মনে নাযায় আৰু ইমান গৰম নিজৰ খোৱাখিনি কিবা কৰি বনাওঁ আৰু ইয়াতে ভাতখিনি বনাই দিওঁ এইটো কুকাৰত দালিখিনি বইল কৰি দিওঁ বাছ এইখিনিয়ে খানা মোৰ আৰু বেলেগ একো নাই ভাত আৰু বইল দালি এই চাওক চব্জি একো নাই এই সৰু গুটি আলু কেইটামান আছে নহৰু আছে জলকীয়া আছে এইখিনি আৰু পিঁয়াজ এটা আছে এইখিনি বস্তু বাকী বেলেগ একো নাই চাওক আমাৰ ড্ৰয়িং ৰুম ঠিক নহয় আৰু এনেই মোৰ লগৰ মানুহজনো আহিলে মানুহজনীৰ মাৰ লগৰ কোনোবা মানুহ আহিলে ইয়াতে বহিব দিয়া আছিলোঁ এনেকুৱা টেবুল এখন আছিলে আৰু ইয়াতে
বহিব পৰা এইখন বিচনা। এতিয়া অকলে যেতিয়া মই ৰাতি ইয়াতে হওঁ তলত এইখিনিত, এইটো কুলাৰ লগোৱা আছে, সৰু কুলাৰ, ওপৰত ফেন আছে, এইখিনিত এনেকৈ থাকোঁ আৰু কি কৰিম। ইমান ডাঙৰ ডাঙৰ এই কোৱাৰ্টাৰ, 3টা ৰুম আছে, গতিকে অকলে থাকিব লাগে। গতিকে যিসকল ল'ৰাই এতিয়া নতুনকৈ চাকৰি পাইছে, চাকৰিত জইন কৰিছে, সেইসকলক কৈ থওঁ মই যে চৰকাৰে সকলোখিনি সুবিধা দিছে ইয়াতে। গতিকে আহক এতিয়া আমি নহয় মই, যিহেতু মই অকলে আছোঁ, গতিকে আমি নহয় ময়ে হ'ব। কি কৰিম আৰু আজি দুপৰীয়া আকৌ ভাত পানী নবনাওঁ, ভাত খাব মন নাই। অকলে অকলে কি ভাত বনাম আৰু, বনালেও অকলে অকলে খাব মন নাযায়, গতিকে অলপমান চুজিকে বনাই লওঁ। ইয়াতে অকণমান ঘি দি ল'লোঁ। এই ঘিখিনি বনোৱা আছিলে, ঘিখিনি বনাই থৈছিলে মোৰ মানুহজনীয়ে। এই আগতে 1 লিটাৰ কৰি গাখীৰ লোৱা আছিলোঁ, এই গাখীৰখিনি গৰম কৰিলে ওপৰত যে চামনি ওলাই, ক্ৰীমখিনি জমাই থৈ কিনে ঘি বনাইছিল। গতিকে সেই ঘিখিনি এতিয়া মই খাব লগা হ'ল অকলে। এই ঘিখিনি গৰম হৈ গ'ল, ইয়াতে চুজি ঢালি দিলোঁ। ইয়াতে চুজিখিনি দি এতিয়া এইটো লাৰি থাকিব লাগিব, অলপ ভাজিব লাগিব। যেতিয়া এইখিনি চুজিখিনি ভাজোতে লাল হৈ যাব ন, লাল হোৱালৈকে এতিয়া ভাজি থাকোঁ। কি কৰিম, অকলশৰীয়া জীৱন মোৰ, অকলশৰীয়া যাযাবৰ লগৰী, অকলশৰীয়া মই যাযাবৰ লগৰী, অকলে অকলে বনাই খাবলগীয়া হ'ল। ইয়া লাল হ'ব ধৰিছে, ইয়া ভাজি আছোঁ এনেকৈ। কেৰাহীটো বেছি ডাঙৰ নহয়, সৰু কেৰাহী, সোনকালে হৈ যাব। গতিকে কিমান আৰু অকলে অকলে ভাত পানী বনাই কিনে খাই থাকিম। গতিকে এনেকৈ কিবা কিবি খাব লাগিব আৰু। চুজিখিনি বনাই লওঁ। চুজিখিনি বনাবৰ কাৰণে গাখীৰ লাগে, গাখীৰ নাই কিন্তু মই পানী দিয়ে বনাম। ঘি দিছোঁ, ইলাচি দিছোঁ, পানী দি এনেকৈ বনাই খাম। অহাৰ পিছত চৰকাৰৰ গোটেইখিনি সুবিধা ল'ব পাৰি। ইমান ধুনীয়া কোৱাৰ্টাৰ দিছে, পইচা বেছি নালাগে। গতিকে এইখিনি সুবিধা আছে আৰু গোটেই জীৱন এনেকৈ ফেমিলি ৰাখিব পাৰি লগত। গতিকে আজি আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। দীঘলীয়া মানে কি কৰিম আৰু, ভিতৰতে ভিডিঅ' বনাই আছোঁ, বাহিৰততো বনাব নোৱাৰোঁৱে, মানা আছে। গতিকে এইখিনি দেখালোঁ আপোনালোকক, আপোনালোকৰ লগত এইখিনি শ্বেয়াৰ কৰিলোঁ। গতিকে আপোনালোকে ভিডিঅ'টো চাব বুলি আশা ৰাখিলোঁ। গতিকে আজিলৈকে বাই বাই।